হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? এয়া মই ভাজি আছোঁ পিঁয়াজ আৰু শুকান জলকীয়া আৰু পিঁয়াজটো এনেকৈ ভাজি ল'লোঁ। তাৰপিছত আদা ৰচুন দিছোঁ আৰু এনেকৈ আদা ৰচুন দি পেলাই ভাজি লৈছোঁ। এয়া চাওকচোন কি বনাম আজি। এয়া চাওক পিঁয়াজটো ৰঙা হৈ গৈছে ধুনীয়াকৈ। আৰু তাৰপিছতে এয়া শাক দিছোঁ। এবিধ শাক হ'ল আপোনাৰ ভতুৱা শাক। আপোনালোকৰ ফালে কি বুলি কয় মই নাজানো, আমাৰ ফালে ভতুৱা শাক বুলি কয়। এয়া শাকখিনি দি ল'লোঁ, দি পেলাই এনেকৈ অকণমান ভাজি লৈছোঁ। শাকখিনি দিয়াৰ পিছতে মচুৰ দালি কেইটামানো এনেকৈ ধুই পেলাই দি দিছোঁ। এনেকৈ মচুৰ দালিখিনিও দি পেলাই অকণমান সময় ভাজি লৈছোঁ। এয়া চাওকচোন এনেকৈ ভাজি লৈছোঁ। তাৰপিছতে সোৱাদ অনুযায়ী হালধি, নিমখ এয়া দি লৈছোঁ। কেঁচা জলকীয়া দিয়া নাই, কাৰণ মই পিঁয়াজ ভাজোঁতেই শুকান জলকীয়া 3টা দি দিছিলোঁ। বেছি জ্বলা নাখাওঁ আমাৰ ফালে, আমাৰ ঘৰত মানে বেছি জ্বলা নাখাওঁ। আৰু এয়া চাওকচোন এনেকৈ ভাজি লৈছোঁ, তাৰপিছত ঢাকি থৈছোঁ। তাৰপিছতে অকণমান পিছতে আকৌ এনেকৈ এয়া চাইছোঁ ঢাকনিটো উদঙাই। তাৰপিছতে ধৰি নাযাবৰ কাৰণে এয়া চাওকচোন ঘনাই প্ৰতি চাই থাকিব লাগে, লৰাই থাকিব লাগে। এয়া আকৌ লৰাই দিছোঁ আৰু অকণমান পানী ছটিয়াই যেতিয়ালৈকে দালি আৰু শাকখিনি নিসিজে তেতিয়ালৈকে এনেকৈ অকণমান পানী দি পেলাই ভাজি সিজাই লৈছোঁ। এয়া চাওকচোন এয়া অকণমান পানী দি দিলোঁ। এনেকৈ যেতিয়ালৈকে নিসিজে তেতিয়ালৈকে অকণমান পানী দি এনেকৈ ভাজি লৈছোঁ। এয়া ঢাকনিখন মাৰি থৈছোঁ। এয়া দেখিছেনে? আকৌ এয়া চাওকচোন ঢাকনিখন আকৌ এনেকৈ 5 মিনিটমান ঢাকি আকৌ এনেকৈ লৰাই থাকিব লাগে। এয়া ধুনীয়াকৈ সিজি গৈছে, দেখিছেনে আপোনালোকে? মচুৰ দালিখিনি বৰ ধুনীয়াকৈ সিজি গৈছে আৰু শাকখিনিও সিজি গৈছে। আৰু এতিয়া পানী দি দিছোঁ, চাওকচোন এনেকৈ পানী দি দিছোঁ। এয়া চাওক পানী দিয়াৰ লগে লগে উতল আহিছে। কেৰাহীটো খুব গৰম হৈ আছে আৰু শাকখিনিও সিজি গৈছে, দালিখিনিও সিজি গৈছে। সেয়েহে পানী দিয়াৰ লগে লগেই মানে উতল আহি গৈছে। এয়া চাওক পানী দি দিলোঁ। আপোনালোকে এনেকৈ বনাই পেলাই খায়নে মাছৰ লগত? এয়া চাওক পানী অকণমান সৰহকৈ দি পেলাই উতল অহালৈ ঢাকনিটো মাৰি দিছোঁ। এয়া চাওক এয়া উতল আহিলেই তাৰপিছতে দি দিছোঁ এয়া কেঁচা মাছ, লোকেল মাছ হয়। হালধি নিমখ সানি এনেকৈ মাছখিনি উতল আহোঁতে দি দিছোঁ। এয়া চাওকচোন এয়া মাছখিনি আজি ফ্ৰাই নকৰাকৈ এনেকৈ খাম বুলি ভাবিলোঁ। এনেকৈ বইল কৰি খালে মানে তাৰ সোৱাদটোৱে মানে অলপ বেলেগ হয়, বৰ ধুনীয়া সোৱাদ এটা উঠে। এয়া চাওকচোন এয়া মাছখিনি দি পেলাই আকৌ ঢাকনিখন এনেকৈ মাৰি দিছোঁ আৰু এনেকৈ মাৰি উতলাই ল'লোঁ। এয়া চাওক প্ৰায় 10-15 মিনিটৰ পিছত এনেকৈ চালোঁ, ধুনীয়াকৈ উতলিছে। এয়া চাওকচোন আৰু মাছখিনিও সিজি গৈছে, কাৰণ বহুত ধুনীয়াকৈ উতলি আছিলে। এয়া চাওক মাছখিনিও বৰ ধুনীয়াকৈ সিজি গৈছে। এয়া দেখিছেনে? এয়া 20 মিনিটমান এনেকৈ সিজালোঁ ঢাকনিখন মাৰি পেলাই। অলপ বেছিকৈ সিজাই দিছোঁ কাৰণ মাছটো কেঁচা আছিলে, মাছটো আগতে ফ্ৰাই কৰা নাই। এয়া তৰকাৰী ৰেডি হৈয়ে গ'ল নহয়। এয়া চাওকচোন তাৰপিছত লাষ্টতে এয়া ধনিয়া পাত অকণমান দিলোঁ, দি পেলাই গেছটো অফ কৰি থ'লোঁ। আৰু ইফালে কাটি লৈছোঁ পিঁয়াজ আৰু ধনিয়া পাত, আৰু ইফালে বেঙেনা 3টা পুৰি লৈছোঁ, সৰু সৰু বেঙেনা এনেকৈ পুৰি লৈছোঁ আৰু সোৱাদ অনুসৰি নিমখ দিছোঁ। আৰু লগতে আপোনাৰ মিঠাতেল অকণমান দিছোঁ, বেছি দিব নালাগে। তাৰপিছতে শুকান জলকীয়া 3টা পুৰি লৈছোঁ, পুৰি পেলাই দিলে মানে সোৱাদটোৱে বেলেগ হয়। আৰু এয়া চাওকচোন আজিৰ দিনৰ সাজ তৈয়াৰ হৈ গ'ল। ইফালে মাছৰ তৰকাৰী, ইফালে বেঙেনা পিটিকা, ফ্ৰাই মাছ আৰু মাছৰ পেটু ভাজি, আৰু ইফালে পাপৰ। এনেকৈ আজি দিনৰ সাজ খালোঁ। আপোনালোকে কিহৰে খালে জনাবচোন দেই। এয়া চাওকচোন খাই কিন্তু বহুত ধুনীয়া লাগিলে। এয়া ভাল লাগিলে যদি ভিডিঅ'টো লাইক এটা কৰিব, কমেণ্ট কৰিব। বাই বাই।